বিটিসি ইলেকশনত চাওক আমি এটা অৰাজনৈতিক সংগঠন, যদিও অৰাজনৈতিক সংগঠন আমি 2014 চনৰ পৰাই আমি প্ৰতিটো নিৰ্বাচনত আমি অংশগ্ৰহণ কৰি আহিছো। এইকাৰণে আমি অংশগ্ৰহণ কৰি আহিছো যে প্ৰতিটো সমস্যাই সমাধান কৰিবলৈ হলে ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰয়োজন আছে বা ৰাজনৈতিক ক্ষেত্ৰখনৰ জৰিয়তে আমি আলোচনা বিলোচনাৰ মাধ্যমেৰে এই সমস্যাসমূহ সমাধান কৰিব পৰা যায়। গতিকে আমি 2014 চনৰ পৰা এই প্ৰচেষ্টাটো অব্যাহত ৰাখিছো, এইদিলেও আমি এই প্ৰচেষ্টাটো অব্যাহত ৰাখিম। আমি এনেকুৱা কিছুমান দলক আমি হয়তো সহায় কৰিম যিসমূহ দলে আমাৰ এই সমস্যাসমূহক লৈ আমাৰ এই সমস্যাসমূহক লৈ আমাৰ লগত আলোচনা বিলোচনা কৰি এটা সমাধানৰ ৰাস্তা উলিয়াই এটা যিসমূহ দলে আমাৰ লগত আলোচনাত মিলিত হ'ব, এই সমস্যাসমূহক লৈ আমাৰ এজেণ্ডাসমূহক লৈ এইসমূহ দলৰ লগত আমি আলোচনাত মিলিত হ'ম আৰু তেওঁলোকক আমি সহায় কৰাৰ কাৰণে সদায় প্ৰস্তুত থাকিম। এই বিটিচি অঞ্চলত বসবাস কৰা অপৰ ৰাজ্যৰ বিভিন্ন সমস্যা সম্পৰ্কত বিশেষকৈ মাটিৰ অধিকাৰ, গাঁও কৰ্তন বা ভাষাৰ অধিকাৰকে লৈ বিভিন্ন সমস্যা সম্পৰ্কত আন্দোলন অব্যাহত ৰাখিছিল আৰু এই আন্দোলনৰ প্ৰেক্ষাপটত শেহতীয়াভাৱে আমাৰ অসম চৰকাৰৰ লগত এটা আলোচনাত আমি মিলিত হৈছিলো বা আলোচনাত বহিছিলো। এই আলোচনাত বহাৰ পিছত এইটো স্পষ্ট কথা, অপৰসুৰক্ষা সমিতি আন্দোলন কৰিছে যদি নিজৰ অধিকাৰ প্ৰাপ্তিৰ স্বাৰ্থত আন্দোলন কৰিছে। অপৰসুৰক্ষা সমিতি কেতিয়াও কোনো জনগোষ্ঠীৰ বিৰুদ্ধে মাত মাতে, আজিলৈকে মাতা নাই। কাৰো অধিকাৰ কাঢ়ি অনাৰ ক্ষেত্ৰতো আজিলৈকে অপৰসুৰক্ষা সমিতি মাত মাতে। অপৰসুৰক্ষা সমিতিয়ে কেতিয়াও বিটিচি অঞ্চলৰ কোনো ভাতৃঘাতী সংঘৰ্ষৰ বীজ ৰোপণ কৰা নাই বা ভাতৃঘাতী সংঘৰ্ষত লিপ্ত হোৱা নাই আজিলৈকে। কোনো প্ৰমাণ দিব নোৱাৰে, যদি প্ৰমাণ দিব পাৰে তেওঁ কওক, আমি যে আমাক যি শাস্তি দিয়ে আমি সেই শাস্তি মূল্য ল'বলৈ সদায় সাজু আছো। কিন্তু বিজেপিৰ দৰে এটা দলে য'ত গোটেই অসম নহয়, বিটিচি নহয়, গোটেই ভাৰতবৰ্ষত তেওঁলোকে আজি ধৰ্মৰ বিভাজনৰ নামত, ধৰ্ম বেৰিকৰণৰ নামত তেওঁলোকে কিছুমান ভাতৃঘাতী সংঘৰ্ষৰ বীজ ৰোপণ কৰি আছে। তেওঁলোকে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰে য'ত ভাতৃঘাতী সংঘৰ্ষ হৈ যাব পাৰে। আজি ধৰ্মৰ নামত তেওঁলোকে ধৰ্মৰ নামত বিভাজনৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে। অসমৰ প্ৰতি জাতি জনগোষ্ঠীক তেওঁলোকে বিভাজন কৰিলে। আজি অসমীয়া জাতি বুলি কোনো অস্তিত্ব নোহোৱা কৰি পেলালে। আজি প্ৰতিটো জনগোষ্ঠীক তেওঁলোকে পৃথক পৃথক কৰি পেলালে কিছুমান অধিকাৰ দিয়াৰ প্ৰলোভন দেখুৱাই। গতিকে আমি তেনেকুৱা ৰাজনীতি বন্ধ কৰিবলৈ আমি বিজেপি দলক আমি সকীয়াই দিছো যাতে তেওঁলোকে এনেকুৱা ৰাজনীতি বন্ধ কৰে আৰু অপৰসুৰক্ষা সমিতিৰ নামত যাতে তেওঁলোকে কোনোদিনেই এনেকে যে ভুৱা অপপ্ৰচাৰ নকৰে, তেওঁলোকে যাতে কোনো কূট সমালোচনা নকৰে তাৰ বাবে আমি সকীয়াই দিছো। অন্যথাই অনাগত দিনত তেওঁলোকে ইয়াৰ ফল ভোগ কৰিব লাগিব। অপৰসুৰক্ষা সমিতিৰ বিৰুদ্ধে অপৰসুৰক্ষা সমিতি তেওঁ কুটুবাক্য সমালোচনা যোৱা যে অপৰসুৰক্ষা সমিতি এটা ভাতৃঘাতী সংগঠন। অপৰসুৰক্ষা সমিতি সদায় ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখে। যাতে অপৰসুৰক্ষা সমিতি বিটিচিত কোনো স্থান নিদিয়ে এনেকুৱা বক্তব্য দিলীপ ভূঞা ডাঙৰে ৰাখিছিল। মই দিলীপ ভূঞা ডাঙৰক ক'বলৈ বিচাৰিছো যে সাংসদ নবকুমাৰ শৰণীয়াৰ যিখন ৰাজনৈতিক দল বিএলপি দল, আমি বিটিচিবাসী প্ৰত্যেকে জানো যে নৱশৰণীয়া যিখন উদ্দেশ্য লৈ তেখেতক সাংসদলৈ পঠোৱা হৈছিল, উদ্দেশ্য তেখেতে সফল ৰূপায়ণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু দুনাই ৰাইজে আদৰি যে ল'ব সেইটো বিশ্বাস আমি নকৰো। অৱৰ সংগঠন ৰাইজৰ এটা সংগঠন, যি ৰাইজে যদি তেখেতক প্ৰত্যাখ্যান কৰিছে তেতিয়াহ'লে অৱৰ সংগঠনৰ আৰু তাতে ক'বলগীয়া একো নাই। গতিকে আমাৰ লগত বৰ্তমান অৱৰ সংগঠনৰ লগত সাংসদজনৰ যি সম্পৰ্ক আমি 4 বছৰ আগতেই শেষ কৰিছো আৰু বৰ্তমান বা অনাগত দিনত তেখেতৰ লগত যে সম্পৰ্ক হ'ব সেইটো দূৰৰ কথা। কোনো পৰ্যায়ত তেওঁৰ লগত আমাৰ সম্পৰ্ক আৰু নাথাকে আৰু ভৱিষ্যতেও নহয়। এতিয়ালৈকে তেনেকুৱা কোনো দলৰ লগত আমাৰ আলোচনা হোৱা নাই আৰু আমি আলোচনা কৰিবও বিচৰা নাই। কাৰণ আজি আমি বাট পাই আছো কোন ৰাজনৈতিক দলে অৱৰ বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ মাটি বাৰীয়ে হওক, তেওঁলোকৰ চাকৰি বাকৰিয়ে হওক আৰু অন্যান্য সমস্যাই হওক, কোন দলে সমস্যা সমাধান কৰাত আগবাঢ়ি আহিব, প্ৰতিশ্ৰুতি দিব বা আমাক বিশ্বাসত ল'ব পাৰিব, নিশ্চয় সেই দলটোৰ লগত আমি আগন্তুক বিটিচি ইলেকশ্যনত আমি সহযোগিতা কৰিবলৈ প্ৰস্তুত।